সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ উদ্যোগত প্ৰতিবাৰে ৰাজ্যিক ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হয় আৰু ৰাজ্যিক ক্ৰীড়া মহোৎসৱৰ উদ্দেশ্য হৈছে যে সীমান্ত অঞ্চলত বসবাস কৰা যুৱক যুৱতীসকলক যিসকলৰ অলেখ প্ৰতিভা আছে সেই প্ৰতিভাখিনি খেলুৱৈসুলভ প্ৰতিভাখিনি আগবঢ়াই অনাৰ কাৰণে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া মহোৎসৱ। আৰু এই ৰাজ্যিক ক্ৰীড়া মহোৎসৱৰ বাবে বাছনি কৰিবৰ কাৰণে প্ৰত্যেক জিলাতে সীমান্তৱৰ্তী যি আমাৰ 9খন জিলা আছে সেই 9খন জিলাত বাছনি খেল অনুষ্ঠিত হয়। আজি কোকৰাঝাৰ জিলাত এই বাছনি খেল অনুষ্ঠিত হৈছে আৰু এই বাছনি খেলত যিসকল খেলুৱৈয়ে পাৰদৰ্শিতা প্ৰদান কৰিব তেওঁলোকক ৰাজ্যিক ক্ৰীড়া মহোৎসৱত ভাগ ল'বলৈ সুবিধা দিয়া হ'ব। আৰু আমি সকলোৱে জানো যে ক্ৰীড়া হৈছে এতিয়া কেৱল বিনোদন বা আমাৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ এটা উপায় নহয়, ক্ৰীড়াক এতিয়া জীৱিকা উপাৰ্জনৰ এটা উপায় হিচাপে গণ্য কৰা হৈছে। গতিকে আমাৰ যি বৰ্ডাৰ অঞ্চলত বাস কৰা যুৱক যুৱতীসকল আছে তেওঁলোকক যাতে এখন আমি আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্ম দিব পাৰো বা তেওঁলোকক যাতে আমি আৰু অধিক আগবঢ়াই নিব পাৰো তাৰ কাৰণে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে প্ৰতি বছৰে এই প্ৰয়াস কৰি আহিছে। আমাৰ ৰাজ্যিক ক্ৰীড়া মহোৎসৱত প্ৰায় 700 মান ল'ৰা ছোৱালী হ'ব, কাৰণ বাছনি খেলৰ পৰা প্ৰায় 100ৰ পৰা 150ৰ ভিতৰত প্ৰত্যেক জিলাৰ পৰা যাবগৈ। গতিকে সেই অনুসাৰে হয়তো 800-900 প্ৰতিযোগীয়ে ৰাজ্যিক ক্ৰীড়া মহোৎসৱত ভাগ ল'ব। ইয়াত আমাৰ যিবিলাক এথলেটিক্স সেইবিলাক অনুষ্ঠিত হ'ব আৰু বাকী আমাৰ গ্ৰুপ ইভেন্ট কিছুমান যোৱাবাৰ আমি পাতিছিলোঁ, কাবাডী ফুটবল এনেকুৱা, এইবিলাক এতিয়া এইবাৰ অনুষ্ঠিত নহয়। অকল এই যিখিনি ব্যক্তিগত ইভেন্ট আছে সেই খেলবিলাকে অনুষ্ঠিত হ'ব। আজি আমাৰ অহা 20, 21, 22 মাৰ্চ 2006 ৰাজ্যিক ভিত্তিত সীমান্ত ক্ৰীড়া মহোৎসৱ 2026 হ'বলগীয়া ইয়াৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে আমাৰ বাছনি খেলা ক্ৰীড়া মহোৎসৱ পতা হয়। সেয়েহে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আজি 27 আৰু 28 তাৰিখে আমি বাছনি কৰা হ'ব। এই বাছনি কৰাৰ পাছত তেখেতসকলে গুৱাহাটীত যেতিয়া 20 আৰু 21, 22 তাৰিখে আমাৰ ৰাজ্যিক ভিত্তিত খেলিব তেতিয়া তাতেলৈ খেলিবলৈ যাব। আমাৰ ইয়াত আজিৰ এথলেটিক খেলাৰে আমাৰ প্ৰতিযোগিতা কৰিছিল। তাতে আমাৰ 100 মিটাৰ ৰেচ, 200 মিটাৰ ৰেচ, 400 মিটাৰ ৰেলী আৰু ডিস্কাছ থ্ৰ, ৱেইট থ্ৰ, জেভলিন, লং জাম্প, হাই জাম্প থাকিব। গোটেই আমাৰ ইয়াত দুটা শাখাত কৰা হৈছে। এটা শাখা হ'ল চাব জুনিয়ৰ 14 বছৰৰ পৰা 17 বছৰৰ বয়সৰ ভিতৰত, আৰু এটা হ'ল জুনিয়ৰ, এইটো হ'ল আমাৰ 17 বছৰৰ পৰা 20 বছৰৰ ভিতৰত। আমাৰ সীমান্তৱৰ্তী 20 কিলোমিটাৰৰ ভিতৰত যিবিলাক ৰুৰেল এৰিয়াত আমাৰ গাঁও আছে এইবোৰৰ আমি পিছ পৰি থকা সেইবোৰৰ যিহেতু আমাৰ সীমামূৰীয়া অঞ্চলত থকা মানুহবিলাক সুযোগ সুবিধা বা নাইবা আমাৰ মেইন ষ্ট্ৰীমৰ লগত অলপ আঁতৰি থাকে। ইয়াৰ কাৰণে আমি খেলৰ যোগেদি তেখেতসকলৰ এৱাৰনেছ আনাৰ লগতে খেলটো আমি যিহেতু আমাৰ খেল এটা নিজৰ স্বাস্থ্য বা শাৰীৰিক মানসিক গোটাইবোৰ সুস্থ কৰি উঠায়। ইয়াৰ কাৰণে আমি এই প্ৰতিযোগিতাৰ যোগেদি আমি সীমামূৰীয়া অঞ্চলবিলাকত এই প্ৰতিযোগিতাটো আয়োজন কৰা হৈছে।